আমাৰ অনুভৱত নতুন সফটৱেৰ বিচৰা সকলোতকৈ সহজ উপায় হৈছে ৱেব বা ইণ্টাৰনেটত সাৰ্চ কৰা। উদাহৰণস্বৰূপে, যদি আপুনি আপোনাৰ কম্পিউটাৰত কিছুমান ব্যক্তিগত ফটো এডিট কৰাৰ ব্যৱস্থা বিচাৰি আছে, তেতিয়া আপুনি ফটো এডিট কৰা সফটৱেৰৰ বাবে গুগলত চাব পাৰে। আপুনি আশা কৰা সকলো পাৰপাছৰ সফটৱেৰ আছে, যিবোৰ বিনামূলীয়াভাৱে পোৱা যায়। আপুনি যদি কোনো নিৰ্দিষ্ট কামৰ বাবে ফ্ৰী সফটৱেৰ বা কিছুমান এক্সপেন্সিভ কমাৰ্চিয়েল প্ৰগ্ৰাম বিচাৰে, আপুনি বিনামূলীয়াকৈ বিচাৰি পাব। এইবোৰ ইণ্টাৰনেটৰ কিছুমান নিৰ্দিষ্ট স্থানত। সাধাৰণতে সকলোতকৈ কঠিন অংশ হৈছে বেছি সুৰক্ষিত আৰু নিৰ্ভৰযোগ্য ফ্ৰী সফটৱেৰ বিচৰা হাজাৰ হাজাৰ অন্য ফ্ৰী সফটৱেৰৰ মাজত। উইণ্ডোজৰ বাবে ফ্ৰী সফটৱেৰ বিচাৰিবলৈ ভাল উপায় ইণ্টাৰনেট সাৰ্চ কৰা। এণ্ড্ৰইডত ফ্ৰী সফটৱেৰ বিচাৰিবলৈ সকলোতকৈ ভাল উপায় এপ ষ্টৰত বিচৰা। নমস্কাৰ, মই জুনমণি দাস। এই MS ইলাৰ্ণ অনলাইন প্ৰতিষ্ঠানটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আপোনাক জনাব ওলাইছোঁ এপ্লিকেশ্যনবোৰৰ সৈতে কাম কৰা পাঠটোৰ দ্বিতীয়টো ভিডিঅ' বিভিন্ন সফটৱেৰবোৰ সাৰ্চ কৰা। যদি আপুনি আমাৰ এই পাঠ্যক্ৰমটোত এনৰোল কৰিব বিচাৰে, তেন্তে তলত দিয়া ডিছক্ৰিপশ্যন বক্সত থকা ৱেবছাইটৰ লিংকটোত ক্লিক কৰক। কিদৰে ফ্ৰী সফটৱেৰ সুৰক্ষিতভাৱে সাৰ্চ কৰিব? ফ্ৰী সফটৱেৰ সাৰ্চ কৰাৰ সময়ত বেয়া বা ডেঞ্জাৰাছ সফটৱেৰৰ পৰা ভাল সফটৱেৰক বেলেগ কৰা মহত্বপূৰ্ণ। এই ষ্টেপবোৰে আপোনাক এটা সফটৱেৰ বিচৰাত সহায় কৰিব যি নিৰাপদ, নিৰ্ভৰযোগ্য আৰু আপোনাৰ প্ৰয়োজনীয় কাৰ্য সম্পাদন কৰে। আপোনাৰ আৱশ্যকতা আইডেণ্টিফাই কৰক আৰু আপুনি কি কাৰ্য সম্পাদন কৰিব। আপোনাক যদি কোনো সাধাৰণ টুল বা কোনো সময়ত অতি পাৱাৰফুল টুলৰ দৰকাৰ, আপুনি যদি এটা বিশেষ কাম সম্পাদনৰ চেষ্টা কৰিছে, বা আপুনি কিছুমান সাধাৰণ কামৰ বাবে বিচাৰিছে, আপুনি পইচা ছেভ কৰা বিচাৰে, ইয়াক সুনিশ্চিত কৰক। কোনো সফটৱেৰক ডাউনলোড কৰাৰ আগে সফটৱেৰটোৰ বিষয়ে ইনফৰমেশ্যন সাৰ্চ কৰক। পাব্লিশ্বাৰটো নিৰ্ভৰযোগ্য হয় নে নহয়, আৰু অন্য লোকে লাইক কৰা যদি সফটৱেৰটো সুৰক্ষিত, স্থায়ী আৰু আপোনাৰ পছন্দৰ ফিচাৰবোৰ থাকে। নিৰপেক্ষ থাৰ্ড পাৰ্টি ছাইটবোৰৰ ৰিভিউবোৰ পঢ়িব। ইয়াত পাব্লিশ্বাৰবোৰ নেগেটিভ ৰিভিউবোৰ ৰিমুভ কৰিব পাৰে। মিছলিডিং এডভাৰটাইজমেণ্টবোৰত ক্লিক নকৰিব। এইবোৰ ডাউনলোড লিংকৰ দৰে। ক্লিক কৰাৰ আগত সুৰক্ষিতভাৱে ডাউনলোড লিংকটোত পৰীক্ষা কৰক বা এড ব্লকাৰৰ ইনষ্টল কৰক। ইনষ্টলাৰবোৰত অন্তৰ্ভুক্ত মেলৱেৰক এভইড কৰক। যদি কোনো ইনষ্টলাৰত কাষ্টম চাৰ্চ বাৰবোৰৰ অপচন থাকে বা অন্য প্ৰগ্ৰামৰ বাবে বিকল্প থাকে যি দেখাত আনৰিলেটেড, ইয়াক ইনষ্টল নকৰাই ভাল। থাৰ্ড পাৰ্টি ছাইটৰ বৰঞ্চ ডেভেলপাৰ ৱেবছাইটবোৰৰ পৰা ডাইৰেক্ট ডাউনলোড কৰক। বহুতো, কিন্তু সকলোৱে নহয়। থাৰ্ড পাৰ্টি ফাইল হোষ্টিং ছাইটবোৰে ইনষ্টলাৰৰ লগত মেলৱেৰ অন্তৰ্ভুক্ত কৰে। এটা নতুন প্ৰগ্ৰাম ইনষ্টল কৰাৰ লগে লগে ভাইৰাছ আৰু মেলৱেৰৰ বাবে স্কেন কৰক। মেলৱেৰ ইনষ্টল কৰা পৰিত্যাগ কৰাটো ভাল, কিন্তু স্কেনে সম্ভৱতঃ আপুনি মিছ কৰা সকলোবোৰ কেটচ কৰিব। মনত ৰাখিব যে এই ছেফটি টিপবোৰ ভাল অভ্যাস যেতিয়া আপুনি ফ্ৰী সফটৱেৰ বা পে কৰা সফটৱেৰ ডাউনলোড কৰে। এটা প্ৰগ্ৰামৰ লগত মেলৱেৰ বান্ডেল ৰখাৰ কোনো প্ৰয়োজন নাই, যিহেতু আপুনি ইয়াৰ বাবে মূল্য দিছে। লগতে কমাৰ্চিয়েল সফটৱেৰৰ পেলেণ্টি অতিষ্ঠ বা অসাৰ্থক। আপুনি অসাধু কাৰ্যকলাপৰ পৰা সকলো সময়ত সচেতন থাকিব যেতিয়া আপুনি এইবোৰৰ পৰা পৰিত্ৰাণ পাব আৰু আপোনাৰ আৱশ্যকৰ বাবে ভাল সফটৱেৰবোৰ চইচ কৰিব পাৰে। কিছুমান ফ্ৰী সফটৱেৰৰ উদাহৰণ। ফ্ৰী সফটৱেৰৰ এটা অন্যতম এডভান্টেজ হ'ল আপোনাৰ নিৰ্দিষ্ট আৱশ্যকতাবোৰক নিৰ্ধাৰণ কৰা আৰু আপোনাৰ উপযুক্ত প্ৰগ্ৰামটো অনুসন্ধান কৰা। কিন্তু কেতিয়াবা আপুনি চাব লগা হয় অন্য লোকে কি সফটৱেৰ ইউজ কৰে। কিছুমান কমন টাস্কৰ বাবে জনপ্ৰিয় কিছুমান সফটৱেৰৰ নাম চিকিউৰিটি আৰু চিষ্টেম অপ্টিমাইজেশ্যনৰ কাৰণে CCleaner, অপ্টিমাইজেশ্যন আৰু ষ্ট'ৰেজ মেনেজমেণ্ট, মেলৱেৰবাইটছ, এণ্টি-মেলৱেৰ ছফটৱেৰ, প্ৰডাক্টিভিটিৰ কাৰণে লিবাৰঅফিছ, এটা সম্পূৰ্ণ ফিচাৰ্ড অফিচ চুইট, থাণ্ডাৰবাৰ্ড, ইমেইল পৰিচালনা কৰা ছফটৱেৰ, ফক্সিট ৰিডাৰ, এটা PDF ভিউৱাৰ, কিউট PDF, এটা PDF ৰাইটাৰ যি ভাৰ্চুৱেল প্ৰিণ্টাৰৰ দৰে কাম কৰে, মিডিয়াৰ কাৰণে Paint.net, এটা সাধাৰণ ইমেজ এডিটৰ, GIMP, এটা কমপ্লেক্স আৰু পাৱাৰফুল ইমেজ এডিটৰ, Klight Code CPAC ষ্টেণ্ডাৰ্ড, এটা মাল্টিমিডিয়া প্লেয়াৰ পেকেজ, ড্ৰপবক্স, ক্লাউড ষ্ট'ৰেজ আৰু ফাইল হোষ্টিং। আপুনি যদি কম্পিউটাৰৰ বিষয়ে আৰু অধিক জানিব বিচাৰে বা আমাৰ লগত জড়িত হ'ব বিচাৰে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো প্ৰেছ কৰক আমাৰ লেটেষ্ট ন'টিফিকেশ্যনৰ আপডেটবোৰ পাবলৈ। লগতে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এই ভিডিঅ'টোত আমি জানিলোঁ বিভিন্ন ছফটৱেৰবোৰ সাৰ্চ কৰাৰ বিষয়ে। ইয়াৰ পাছৰ ভিডিঅ'ত অপেন চ'ৰ্চ আৰু ক্ল'জ চ'ৰ্চ ছফটৱেৰৰ বিষয়ে।